নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সিটেট পৰীক্ষাত অহা অসমীয়াৰ পেডাগজিৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হৈছে তলত দিয়া কোনটো যোগাযোগমূলক অভিগম বা পদ্ধতিয়ে সামৰি লোৱা এটা দিশ নহয়। অপচন দিছে কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠনত গুৰুত্ব আৰু ভাষাৰ প্ৰসংগকৃত ব্যৱহাৰ বিশদভাৱে পঢ়ুৱাতকৈ ব্যাকৰণৰ সূত্ৰসমূহ আৱিষ্কাৰ। যোগাযোগমূলক দক্ষতাৰ বিকাশ। যোগাযোগমূলক অভিগম বুলি কৈ দিয়াৰ লগে লগে কোনটো দিশ সামৰি নল'ব? ভাষাৰ প্ৰসংগিত ব্যৱহাৰ, এইটোতো আমাক যোগাযোগ কৰিবৰ কাৰণে অতি দৰকাৰী। বিশদভাৱে পঢ়ুৱাতকৈ ব্যাকৰণৰ সূত্ৰসমূহৰ আৱিষ্কাৰ, এইটো আমাৰ যোগাযোগমূলক অভিগমৰ এটা পদ্ধতি হয় আৰু যোগাযোগমূলক দক্ষতাৰ বিকাশটোতো এইটো এটা পজিটিভ হয়। ইয়াৰ কোনটো নিগেটিভ? কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠনত গুৰুত্ব আৰোপ। আমি ব্যৱহাৰতকৈ যদি আমি ভাষাটো কেনেকৈ কৈছে গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, সেইটো আমাৰ যোগাযোগমূলক অভিগম বা পদ্ধতিয়ে সামৰি নলয়। ইয়াৰ দ্বিতীয় প্ৰশ্নটো হৈছে PB6 আৰু 9 এইকেইটা পঢ়োতে আৰু লিখোতে শিশুৱে প্ৰায়ে খেলিমেলি কৰে। তলত দিয়া কোনটো অসুবিধা থকা শিশুৰ এই খেলিমেলি বেছি হয়? খুনোৱা বা খুনাই ধৰা, এফেজিয়া, এনোমিয়া, ডিছলেক্সিয়া। আমাৰ বহুতো শিশুৰ কি হয়, পিটো তেওঁলোকে B6 আৰু 9ৰ মাজত পঢ়োতে আৰু লিখোতে খুব ভুল কৰে। গতিকে তেনেকুৱা ধৰণৰ অসুবিধা থকা ল'ৰা ছোৱালীসকলক আমি কি বুলি ক'ম? ডিছলেক্সিয়া বুলি ক'ম। অপচন 4টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, তলত দিয়া কোনটো পৰ্যায়ভিত্তিক বা গঠনমূলক মূল্যায়ন যাক আমি কওঁ ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ নহয়। ফৰ্মেটিভ এছেছমেণ্ট হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। সিহঁতক আমি এটা পঢ়াই থাকোঁতে বা অনবৰতে আমি সিহঁতক ওপৰত যেতিয়া আমি অনগোয়িং ক্লাছ এটা যদি আমি তেওঁলোকক চাওঁ, সেইটোক আমি ফৰ্মেটিভ এছেছমেণ্ট বুলি। অপচনত দিছে শিকনৰ গোটেই কালছোৱাজুৰি মৌখিক আৰু লিখিত কাৰ্য কিছুমান চৰিত্ৰ ৰূপায়ণ আদি। শিকন পৰ্যায়ৰ শেষত লোৱা লিখিত পৰীক্ষা নিৰ্দিষ্ট সময়ছোৱাত বোধজনিত লিখিত আৰু মৌখিক পৰীক্ষাত মিশ্ৰণৰ লগতে অন্যান্য কাৰ্য কিছুমান। চুটি পৰীক্ষাৰ পৰা আৰম্ভ কৰি সংপাঠীয় মূল্যায়নলৈকে শিকনৰ গোটেই সময়ছোৱাত কৰা মূল্যায়ন কৌশল। ইয়াত কোনটো হ'ব? এতিয়া গোটেইখিনি যদি চাওঁ অপচনৰ ভিতৰত 2 নম্বৰ অপচনটো দেখিছোঁ শিকন পৰ্যায়ৰ শেষত লোৱা লিখিত পৰীক্ষা। শিকন পৰ্যায়ৰ শেষত লিখিত পৰীক্ষাটোক আমি কওঁ সামেটিভ এছেছমেণ্ট। গতিকে সেইটো আমাৰ ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ নহ'ব। গতিকে অপচন 2টো আমাৰ শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, প্ৰাথমিক বা মৌলিক আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা হৈছে উচ্চতৰ ক্ৰমৰ ভাষা দক্ষতা, সংক্ষিপ্ত বা সাংৰক্ষীকৰণ ভাষা, দৈনন্দিন জীৱনত ব্যৱহৃত ভাষা, আন্তঃভাষা। প্ৰাথমিক বা মৌলিক আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা কোনটো হ'ব? দৈনন্দিন জীৱনত ব্যৱহৃত ভাষা। অপচন 3টো আমাৰ শুদ্ধ হ'ব। পাঠ বুজি পোৱাত আৰু শব্দভাণ্ডাৰ টনকিয়াল কৰাত তলৰ কোনটোৱে সহায় নকৰে? শব্দমেপ, বৰ্ণমালাৰ চাৰ্ট, বিষয়হাৰ বা থিম মেপ, চিত্ৰ অভিধান। ইয়াৰ অপচন কোনটো শুদ্ধ হ'ব? 2টো বৰ্ণমালাৰ চাৰ্ট। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ, শুদ্ধ উক্তিটো বাছি উলিওৱা। গঠনাত্মক মূল্যায়নে শিকনৰ কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠন বা ৰূপত বেছি গুৰুত্ব দিয়ে। সাৰাংক্ষিত মূল্যায়ন সামেটিভ এছেছমেণ্ট হৈছে গোটেই বছৰটোৰ সকলো মূল্যায়নৰ সৰ্বমুঠ। পৰ্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন ফৰ্মেটিভ এছেছমেণ্ট শিকনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে। শিকনৰ সময়ছোৱাৰ আগতে আৰু চলি থকা অৱস্থাত কৰা হয়। ইয়াৰ কোনটো শুদ্ধ হ'ব? যিটো ফৰ্মেটিভ এছেছমেণ্ট পৰ্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়নৰ সেইটো আমাক গোটেই সময়ছোৱাটো
শিকনৰ গোটেই সময়ছোৱাটো নিৰন্তৰভাৱে চলি থাকে গতিকে অপশ্যন 3টো শুদ্ধ হ'ব ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ এটা বিশেষ পাঠ প্ৰসংগ বুজি পাবলৈ নপঢ়ুৱৈ এজনে পাঠটোৰ মূল বিষয় বা থিমটোৰ বিষয়ে থকা তেওঁ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিছে ই হৈছে ঊৰ্ধ্ব নিম্ন বা অৱৰোহী টপ ডাউন পদ্ধতি বা পদ্ধতি ঊৰ্ধ্বমুখী টপ আপ পদ্ধতি নিম্ন ঊৰ্ধ্ব বুটম আপ পদ্ধতি নিম্নগামী বা অধোমুখী বুটম ডাউন পদ্ধতি ইয়াৰ কোনটো শুদ্ধ হ'ব অপশ্যন 1 ঊৰ্ধ্ব নিম্ন বা অৱৰোহী পদ্ধতিটো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ